Hello student, Adobe Academy সকলকে স্বাগতম জানাইছো। আমি পঢ়ি আছিলো দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমটো পাঠ এ লেটাৰ টু গড। লেটাৰ টু গডৰ আমি ফাৰ্ষ্ট পাৰ্টটো ইতিমধ্যে কমপ্লিট কৰিছো। তোমালোকে যদি চোৱা নাই ফাৰ্ষ্ট পাৰ্টটো তেনেহলে ডেসক্ৰিপচনৰ লিংক আছে তাত চাব পাৰা, নহলে তোমালোকে মোৰ চেনেলৰ পেজত গৈ চাব পাৰা। আমি আজি নেক্সট পাৰ্টলৈ গৈছো। With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. কি কৈছে? With a satisfied expression, he regarded the field of ripe corn with its flowers. মানে কি তোমালোকে ইতিমধ্যে বুজি আহিছা যে আমাৰ লেন্সৰ কি খেতিখিনি ভাল হ'বৰ কাৰণে কি লাগিছিলে আমাক water লাগিছিলে, water মানে যাক rain লাগিছিলে। যেহেতু এই rain যাক আহিলে মানে কি কৈছে লেন্সৰ ফিল্ডখনৰ কাৰণে satisfy হৈছে, ই মানে ভাল পাইছে বস্তুটো, এটোকে কৈছে। draped শব্দটোৰ অৰ্থ কি দিছে? covered in a curtain of rain, মানে প্ৰায়খিনি অঞ্চলতে rain পৰিলে মানে বৰষুণ দিলে, যেহেতু তাৰ cover তাৰ মানে যিটো water তাক লাগিছিলে সেইটো কৈছে। But suddenly a strong wind began to blow, and along with the rain very large hailstones began to fall. কিন্তু সেই সময়তে suddenly মানে খুব তৎক্ষণাত ভাবে কি হল কৈছে a strong wind, এজাক বহুত ডাঙৰ মানে ধুমুহা টাইপৰ এজাক বতাহ আহিছে, আহিবলৈ আৰম্ভ কৰিলে মানে বলিবলৈ আৰম্ভ কৰিলে। ব্ল'টো মানে বতাহ বলা বুজায়। and along with the rain, বৰষুণ জাকৰ সৈতে very large hailstones began to fall. hailstone মানে হৈছে কি শিল পৰে যে, আমাৰ যে শিল পৰে বুলি কওঁ, বৰফৰ টুকুৰা শিল পৰে বুলি কওঁ, সেইটো কি হৈছে তেনেকুৱা শিলৰ ডাঙৰ ডাঙৰ টুকুৰা পৰিবলৈ আৰম্ভ কৰিছে কৈছে। These truly did resemble new silver coins. এতিয়া চোৱা নিউ চিলভাৰ কইন্সটো কি হয়, এই ডাঙৰ ডাঙৰ শিলৰ টুকুৰাটো কেনেকুৱা দেখিবলৈ, তোমালোকৰ যদি অকণমান প্ৰায় গোল হয় বস্তুটো বৃত্তাকাৰ হয় তেতিয়া দেখিবলৈ চিলভাৰ কইন্সৰ নিচিনা লাগিব নাই? সেইটো ৰিজেম্বল কৰিছে চিলভাৰ কইনৰ নিচিনা, এইটো লেখকে কৰিছে। কিন্তু আমি আগতে পঢ়ি আহিছো ৰেইন ড্ৰপছবোৰক, ডাঙৰ ড্ৰপছবোৰক 10 cent pieces কৈছিলে আৰু সৰু ড্ৰপছবোৰক 5 cent pieces বুলি কৈছিলে। কেলে কৈছিলে? লেন্স হৈ কৈছিলে, কাৰণ তাৰ খেতিখন ভাল হ'ব যদি বৰষুণ জাক আহিছিলে। কিন্তু এইটো লেন্স হৈ কোৱা নাই, এইটো আমাৰ লেখকে কৈছে চিলভাৰ কইন্সৰ লগত মিলাইছে, মানে হ'ব পাৰে মানে দেখিবলৈ তেনেকুৱা। এইটো আমাৰ কি হৈছে তেওঁ বুজাবলৈ আমাৰ ব্যৱহাৰ কৰিছে এইটো। The boys exposing themselves to the rain ran out to collect the frozen pearls. আমি কি কৰোঁ? বৰষুণ দিলে আমি ছাতি এটা লৈ পিনি বৰষুণৰ শিলবোৰ কি বুটলিবলৈ যাওঁ নাই? তেনেকৈ সেই ল'ৰাকেইজনে লেন্সৰ ঘৰৰ ল'ৰাকেইজনে কি কৰিলে? exposing themselves to the rain, নিজে মানে বৰষুণলৈ ওলাই গৈ কি কৰিলে? exposing মানে নিজকে প্ৰকাশ কৰা বুলি কৈছে, কিন্তু ইয়াত কি হৈছে? ওলাই যোৱাটো বুজাইছে। ran out to collect the frozen pearls, মানে বাহিৰলৈ গৈছে। frozen pearls বুলি কৈছে বৰষুণৰ টুকুৰাবোৰক তোমাৰ মুকুতাৰ লগত মিলাইছে, কিন্তু এইটো কি হৈছে? বৰষুণৰ যি শিলৰ টুকুৰাখিনি সেইখিনি কালেক্ট কৰিবলৈ কৈছে। It's really getting bad now, exclaimed the man. লেন্সই মানে যিহেতু বৰষুণ যাক ডাঙৰ কৰি দিছে, বতাহ বলিছে, শিল পৰিছে, কি হৈছে? লেন্সৰ মনত মানে অশান্তৰ এটা পৰিৱেশ সৃষ্টি হৈ গৈছে। সি কৈছে এইটো সঁচাকৈ মানে বেয়াৰ দিশে ঢাল খাই গৈ আছে বৰষুণ যাক। লেন্সই মানে মনতে দুখ প্ৰকাশ কৰিছে, মানে কথাটো গম পায় এতিয়া। I hope it passes quickly. লেন্সই ভাবিছে যে মই আশা কৰোঁ কি ইমান ডাঙৰ এজাক বৰষুণ দিছে, ধুমুহা দিছে, তোমালোকৰ নিশ্চয় লাগে যে বৰষুণ যাক সোনকালে পাৰ হৈ যাওক, সকলোৱে লাগে এইটো মনটো, হয় নাই? লেন্সই ভাবিছে যে বৰষুণ যাক সোনকালে পাৰ হৈ যাওক। It did not pass quickly. For an hour the hail rained on the house. কি কৈছে? প্ৰায় এঘণ্টাৰ কাৰণে বৰষুণ যাক কণ্টিনিউ হৈছে দিবলৈ। হেইল মানে বৰষুণ যাক নহয়, ধুমুহা বৰষুণ যাক বুলি ক'ব পাৰিবা। এই ধুমুহাৰ বৰষুণ শিল পৰিছে, সেই বস্তুটো কিমান দেৰিলৈকে চলিলে? এঘণ্টাৰ কাৰণে। MCQত আহিব পাৰে, এইটো মনত ৰাখিবা। The garden, the hillside, the cornfield, on the whole valley. কি কৈছে? ঘৰটোত বৰষুণ দিছে, গাৰ্ডেনখনত বৰষুণৰ ভাৰি পৰিছে, গোটেই উপত্যকাটোত পৰিছে, মানে গোটেই পাহাৰৰ অঞ্চলটোত পৰিছে কৈছে। ফিল্ডখনততো পৰিবই। অন দ্য হোল ভেলি মানে গোটেই উপত্যকাটোত মানে এঘণ্টাৰ কাৰণে তোমাৰ ধুমুহা বৰষুণ শিল বৰষুণ দিছে কৈছে। The field was white as if covered with salt. কি কৈছে? ফিল্ডখন বগা হৈ গ'ল কৈছে, মানে শিল পৰি একদম বগা হৈ গ'ল। কেনেকুৱা লাগিছে? যেন কোনোবাই তাত নিমখ এখিনিহে ঢালি থৈছে,
তেনেকুৱা লাগিছে মানে সম্পূৰ্ণ ঢাক খাই গ'ল ফিল্ডখন যিহেতু ঢাক খাই গ'ল তোমাৰ তাত কৰ্ণ আছিলে সেই কৰ্ণ ফুল আছিলে কৰ্ণৰ ফুল মেলি আছিলে মানে পুৰত হ'বলৈ গৈ আছে ইমান ডাঙৰ এজাক বৰষুণ দিছে ফিল্ডখনে ঢাক খাই গৈছে তোমাৰ খেতিপথাৰখনে ঢাক খাই গৈছে সেই কৰ্ণবোৰতো নিশ্চয়কৈ নষ্ট হৈছে মানে কৰ্ণবোৰ পুৰা ধ্বংস হৈ গ'ল তোমাৰ লেন্সৰ কৰ্ণবোৰ তাৰপিছত আমি কি দিছে Not a leaf remained on the trees. The corn was totally destroyed. The flowers were gone from the plants. Lenso's soul was filled with sadness. Not a leaf remained on the trees. মানে গছবোৰত এটা পাতো মানে নাথাকিল কৈছে এটা পাতো নথকাকৈ ইমানেই মানে ডাঙৰকৈ বৰষুণ দিলে গোটেই পাতখিনি হৰাই পেলালে কৈছে The corn was totally destroyed. সেই যিহেতু গোম ধানৰ খেতি কৰিছিলে সেই গোম ধানৰ খেতি গোটেইখিনি নষ্ট হৈ গ'ল The flowers were gone from the plants. ফ্লাৱাৰবোৰ যিহেতু ফুল ফুলি আছিলে ডটেড উইথ ফ্লাৱাৰ্ছ বুলি কৈছিলে সেই ফুলবোৰ গোটেই ফুলবোৰ মানে নষ্ট হ'ল ফ্লাৱাৰ্ছবোৰ আমাৰ লেন্সৰ খেতিপথাৰৰ পৰা নাইকিয়া হৈ গ'ল মানে ৰাইপ কৰ্ণৰ যি খেতিপথাৰ আছিলে গোটেইখিনি নষ্ট হ'ল কৈছে নিশ্চয়কৈ বেয়া লাগিব লেন্সৰ বেয়া লাগিব এইটো লেন্সৰ soul was filled with sadness লেন্সৰটো বেয়া লাগিবলগীয়া কথা তাৰ ইমান আশা আছিলে সি সেই ফিল্ডখনত কাম কৰি বছৰটোৰ কাৰণে কাম কৰি পিনি সি ঘৰ চলাইছিলে বা যি হৈছিলে তাৰ সেইটোৱে একমাত্ৰ ইনকাম আছিলে সেইকাৰণেতো সি ফিল্ডখনৰ কথা ইমানতে ভাবি আছিলে যে বৰষুণ এজাক দিলে তাৰ উপাৰ্জনটো ভাল হ'ব এতিয়া কি হ'ল বৰষুণটো দিলে কিন্তু বৰষুণ জাগে কি কৰিলে তাৰ গোটেই ফিল্ডখন নষ্ট কৰি পেলালে সেইকাৰণে মানে তাৰ মনটো কি হ'ল বহুত বেয়া লাগি আছে মানে চেড ফিল হৈছে এতিয়া আমি আজি কিখিনি কমপ্লিট কৰিলোঁ নেক্সট পাৰ্টত আমি নেক্সটখিনি কমপ্লিট কৰিম আজি যিখিনি কুৱেশ্যন হ'ব পাৰে মই একেলগে লাষ্ট পাৰ্টটোত কুৱেশ্যনখিনি ডিছকাছ কৰি দিম